हेलो गाइस মই জাস্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো সবকে গুড মৰ্নিং আৰু আজি মই আপোনালোকক জনাম গাহৰি 5 মাহত কেনেকৈ ডাঙৰ কৰিব সোনকালে তো কি বস্তু খোৱালে সোনকালে ডাঙৰ হয় 3 মাহ লৈ কি বস্তু খোৱাব লাগে তো আজি মই আপোনালোকক জনাম তো আপোনালোকে এইখন ভিডিও যদি এ টু জেড চাই থাকে তেনেহলে কম পাব ব্লগ চিন ভিডিওটো আৰম্ভ কৰো তো ৰুকো ভিডিও আৰম্ভ কৰাৰ আগতে যি অকলে মোৰ চেনেল নতুন কেছে সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰ দিব তো ব্লগ চিন ভিডিওটো আৰম্ভ কৰো এইবিলাকে হয় টাৰ্কিৰ পোৱালি এই কচ্চা নাযাবা দুষ্ট চাওক ডাঙৰে হ'ল 25 দিনত বহুত ডাঙৰে হ'ল আৰু ইফালে চাওক ধুনীয়াকৈ মই খৰটো বনাই দিলোঁ এই খৰটো মানে বহুত ডাঙৰকৈ বনাই দিলোঁ ইয়াত পোৱালি কমচে কম আপোনাৰ 600-700 আৰামছে ইয়াত মানে ব্ৰিডিং কৰিব পাৰিব চাওক বাহিৰত ওলাব খুজি আছে সিহঁতে এতিয়া বাহিৰত ওলাব নিদিওঁ আৰু মানে অলপ ডাঙৰ হ'ব দি দিম অলপ ডাঙৰ হ'লে বাহিৰত এৰি দিম চাওক বোৱা কি ধুনীয়াকৈ আহি গ'ল চাওক না 5টা আছে 5টা চাওক কিমান ধুনীয়াকৈ আহি গ'ল খাচী কৰিছিলোঁ গাহৰিটো সেই খাচী কৰাটো মানে বহুত মানে ঠাণ্ডাৰ কাৰণে আঠা মৰা নিচিনা হৈ আছে আৰু এইটো দেখুৱাব যাই আছোঁ আপোনালোকক এতিয়ালৈকে মই এৰি দিয়া নাই মানে বহুত ভয় কৰি আছে আৰু এতিয়া যদি এৰি দিয়ে তেনেহ'লে খাচী কৰাটো মানে বেছি দিন হোৱা নাই তো তাৰ কাৰণে মানে এৰি দিয়া নাই আৰু হ'লে চাওক কি হৈ আছে এখন মানে অলপ মানে খাচী হৈ আছে তো তাৰ কাৰণে এইখন মানে বান্ধি ৰাখি দিছোঁ আৰু বাকীবিলাক চব এৰি দিলোঁ এটাই আছে জাষ্ট বান্ধি ৰখাটো আৰু বহুত মানে মোক সুধি থাকে যদি গাহৰি যদি খৰ নবনালে কেনেকৈ ফাৰ্ম কৰিম দাদা বুলি মোক বহুত মানে সুধি থাকে তো গাহৰি পুহিবৰ কাৰণে খৰ বনাব নালাগে সেই বিষয়ে মই আজি আপোনালোকক নকওঁ আৰু বেলেগ ভিডিঅ'ত মই আপোনালোকক ক'ম গাহৰি খৰ নবনাকৈ কেনেকৈ গাহৰি পুহিব পাৰে সেই বিষয়ে মই বেলেগ ভিডিঅ' আপোনালোকক জনাম তো আজি মই আপোনালোকক জনাম গাহৰি ডাঙৰ হোৱাৰ কি ভিটামিন খুৱাব লাগে বা কি দানা খুৱাব লাগে সেই বিষয়ে মই আজি আপোনালোকক জনাম আৰু যেতিয়া গাহৰিয়ে পোৱালি দিব সেই পোৱালি 3 মাহলৈকে কি দানা খুৱাব লাগে সেইটো বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু 4টা গাহৰিয়ে মানে ক'ত যে পলাই যায় কোনো পাত্তাই নাই এৰি দিয়াৰ লগে লগে 4টা গাহৰিয়ে ক'ত পুৰিব যায় মই আগত মাটি লৈ ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ সেই 4টা গাহৰিটো এতিয়াতো আপোনালোকক দেখুৱাই দিলোঁ আৰু 4টা আছে সেই 4টা আহক আগত তাৰপিছত আপোনালোকক দেখুৱাইখিনি আৰু আলোচনা কৰি আছোঁ আমি দানাৰ বিষয়ে তো বলক এতিয়া গাহৰিটো মাতিব যাওঁ আমাৰ নিচিনা মানুহ গৰীব মানুহবিলাকে গাহৰি ফাৰ্ম কৰিব পইচা নাই টকা নাই ক'ৰ পৰা পইচা পাম ক'ৰ পৰা পইচা পাই কিনে আমি গাহৰি ফাৰ্ম কৰিম বহুত মানুহে ভাবি থাকে তো সেইবিলাক চিন্তা কৰিব নালাগে কম খৰচতে আপোনালোকে কেনেকৈ গাহৰি ফাৰ্ম কৰিব পাৰে সেইটো মই আজি আপোনালোকক জনাই আছোঁ আপোনালোকে আগত বজাৰত গৈ কিনে যেতিয়া মাইকী গাহৰি 2টা লৈ আহিব তেতিয়া আপোনালোকে মাইকী 2টা গাহৰি আনি কিনে আপোনালোকে ব্ৰিডিং কৰিব দিব গাহৰি যদি 10টা পোৱালি দিয়ে তেনেহ'লে 2টা গাহৰি মাইকীৰ আপোনালোকে 20টা গাহৰি হ'ব সেই 20টা গাহৰিতে আপোনালোকে খৰ বনাই কিনে আপোনালোকে ফাৰ্ম কৰিব পাৰে বা খৰ নবনাকৈ আপোনালোকে ফাৰ্মটো কৰিব পাৰে তিনিটা আহি গ'ল এই জিগ 3টা আহি গ'ল এই জিগ আৰু এটাতো অহা নাই এতিয়ালৈকে এটাতো ক'ত আছে এটাতো অহা নাই এতিয়া মানে আহাত দিব যাব লাগিব তো আগত আহাৰটো দি ল'ম তাৰপিছত জনাই আছোঁ আপোনালোকক কোনটো গাহৰিৰ দানা খুৱাব লাগে এতিয়া আপোনালোকক দেখুৱাই আছোঁ এইফালে চাওক এইখনে দানা হয় চাওক এইখনে দানা এইখনে গাহৰি সৰুৰ কাৰণে দানা খুৱাই এইখন যদি আপোনালোকে যদি জাষ্ট কৰি দানাই যদি চব সময় খুৱাই থাকে তেনেহ'লে সোনকালে গ্ৰ' হ'ব আৰু এইখন দানা যে মই আপোনালোকক দেখুৱাই আছোঁ এইখন দানাক আপোনালোকে ভাবিব পাৰে কিয় বগা হয় আৰু আপোনালোকে ভাবিব পাৰে যে এইখন দানা পচি গৈছে নেকি এনেকুৱা ভাবিব পাৰে আপোনালোকে আগৰ ভিডিঅ'টো মানে এজন দাদাই মানে মোক কমেণ্ট কৰিছিলোঁ কি পচা দানা দেখুৱাই কিনি লেবেল মাৰি আছোঁ বুলি কৈছিলোঁ মোক কিন্তু এইখন দানা পচি যোৱা নাই এইখন দানাৰ কালাৰে এনেকুৱা মানে পচি যোৱা নিচিনা দেখা যায় এইখন দানাৰ আপোনালোকে এইখন দানা যদি বজাৰত গৈ কিনি কিনিব পাৰে 30 টকাকৈ লৈ এইখন কিলো আপোনালোকে গৈ কিনি কিনিব পাৰে তো ফাইনেলি মই গাহৰি দানা আপোনালোকক দেখুৱাই দিলোঁ আৰু এতিয়া মই আপোনালোকক জনাম গাহৰিক কেনেকৈ খুৱাব লাগে সেইখন দানা মানে যেতিয়া গাহৰিয়ে মানে আহাৰ খাব আৰম্ভ হ'ব তেতিয়া আপোনালোকে এইখন জাষ্ট খালি দানা খালি দিব আপোনালোকে ৰাতিপুৱা 7টা বজা মানত মই ভাত আৰু ময়লা নিদিওঁ আৰু 12টা বজা মানতো মই ভাত আৰু ময়লা নিদিওঁ জাষ্ট মই দানাই দি থাকোঁ যিটো মই আপোনালোকক দানা দেখুৱাই দিছোঁ সেই দানাটো মই ৰাতিপুৱাও দিওঁ
আৰু 12টা বজাতো দিওঁ। যেতিয়া ৰাতি হ'ব তেতিয়া 5টা 4টা বজাতহে মই ভাত আৰু ময়লা মিক্স কৰি দিওঁ। যদি আপোনালোকে যদি সিখন দানা যদি ডেইলি যদি 3 মাহলৈকে যদি আপোনালোকে দি থাকে এইখন দানা, তেনেহ'লে 3 মাহতে চাব আপোনালোকৰ গাহৰি কিমান ডাঙৰ হয়। সিখন দানা যদি খুৱাই থাকে তেনেহ'লে আপোনালোকে 5 মাহতে আপোনালোকে 15,000কে আৰামছে বিক্ৰী কৰিব পাৰিব। বহুত মানুহে মোক সুধি থাকে, দাদা আপুনি 5 মাহ 6 মাহ 8 মাহতে কেনেকৈ ডাঙৰ কৰি আপুনি বিক্ৰী কৰে বুলি মোক সুধি থাকে। বহুত মানুহে আমাৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহবিলাকে মানে মোক সুধি থাকে। তো তাৰ কাৰণে মই আজি আপোনালোকক জনাই দিলোঁ, যেতিয়া আপুনি বজাৰৰ পৰা গাহৰি পোৱালি আনিব তেতিয়া আপোনালোকে 3 মাহলৈকে সিখন দানা খুৱাব। জাষ্ট 1 টাইম দিব আপোনালোকে ভাত আৰু ময়লাটো মিক্স কৰিখিনি, আৰু লগতে ভিটামিন আছে সেই ভিটামিনবিলাকো দিব লাগিব। খালি দানা দিয়ে বুলি নহয়, ভিটামিন যিটো মই সেইদিনা দেখাইছিলোঁ আপোনালোকক কল শক্তি বুলি, সেই কল শক্তি ভিটামিনো আপোনালোকে দিব লাগিব। যেতিয়া ভাত আৰু ময়লা আপোনালোকে মিছল কৰি যেতিয়া আবেলি দিব, সেই তেতিয়া আপোনালোকে কল শক্তি ভিটামিনো দিব লাগিব। আৰু ৰাতিপুৱা 8টা 9টা বজাত যেতিয়া আপোনালোকে আহাৰ দিব, সেই আহাৰ দিয়া টাইমত দানাটো দিব লাগিব। 12টা বজাত আপোনালোকে এবাৰ দিব আৰু ৰাতিপুৱা এবাৰ দিব দানাটো। আৰু যেতিয়া ৰাতি হ'ব তেতিয়া 4টা 5টা 6টা এনেকুৱা টাইমত আপোনালোকে ভাত আৰু ময়লা মিক্স কৰি দিব। তেতিয়া গাহৰিটো সোনকালে ডাঙৰ হ'ব। 3 মাহলৈকে আপোনালোকে পূৰা দানা খুৱাব লাগে, ময়লাৰ লগত মিক্স কৰি দিব নালাগে, ভাতৰ লগত মিক্স কৰি দিব নালাগে। সিখন দানা আপোনালোকে যদি সিখন দানা যদি মিক্স কৰি দিয়ে তেনেহ'লে সোনকালে ডাঙৰ নহ'ব। কাৰণ কিয়, দানাৰ যিটো মেইন ভিটামিনটো আছে সেই ভিটামিনটো পানীৰ লগত মিলি গ'লে কিছুমান গাহৰিয়ে মানে পানী নাখায়। তো তাৰ কাৰণে মানে যিটো ভিটামিনটো আছে সেই গাহৰিৰ ভিতৰত যাব নোৱাৰে। তো তাৰ কাৰণে গাহৰিটো সোনকালে ডাঙৰ নহয়। সেই বস্তুটো পানীত যদি ফাঁচি যায় তেতিয়া কিছুমান গাহৰিয়ে মানে পানী নাখায়। তো পানী নাখোৱাৰ কাৰণে জাষ্ট খালি দানাহে খাব বা ভাতেহে খাব। তো তাৰ কাৰণে কিছুমান গাহৰিয়ে সোনকালে ডাঙৰ হ'ব নোৱাৰিব। যদি আপোনালোকে যদি খালি যদি দানা দি থাকে, মোৰ ক'ৰবাত যদি আপোনালোকে ফ'ল' কৰে তেনেহ'লে 5 মাহ 8 মাহ 9 মাহতে আপোনালোকে আৰামছে 15,000কে 20,000কে আপোনালোকে আৰামছে এটা গাহৰিত বিক্ৰী কৰিব পাৰিব। আৰু এতিয়া 8টা বাজিল, তো দেৰি নকৰি বেছি পকপককৈ নাথাকোঁ। তো আপোনালোকক ফাইনেলি মই দানাৰ বিষয়ে জনাই দিলোঁ। আৰু এতিয়া যাম মই ডিউটিত। আগত ভাত চাত খাই ল'ম, গা ভাত ধুই ল'ম, তাৰপিছত যাই আছোঁ ডিউটিত। তো ডিউটিত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। তো বলক এতিয়া ভাত চাত খাই ল'ম, তাৰপিছত যাওঁ ডিউটিত। A few moments later. ফাইনেলি ডিউটিত আহি পালোঁ। আৰু ইফালে চক বুজমাছ কি কৰি আছে, আৰু বস্তু মানে পুৰা ৰেডি। আৰু ইফালে পুৰা ৰেডি আমাৰ জানে দুশ্মন চকাই। আৰু ইফালে ৰাজদে পুৰা ঐ কি হেল্ল'। আৰু ইফালে ছাগল দাড়ি মাখা ছাগল দাড়ি দেখিলে মোৰ একদম খতম কৰি দিব মন যায়। ছাগল দাড়িৰ লগত মোৰ মানে পুৰা যুদ্ধ কৰিব মন যায় মানে। এটা কি মুটখা কি কয় কি ডিকি চৌ নাই মানে আর আমার বসক সে কি চিকচিকা লাল চিকচিকা পুরো বোগা চকচকা হয়ে গেছে রে মা এদিকে খাতরা রে পুরা হাহি বুদ্ধি পুরা টেবালে ওই রো ওই বেশি মাবে থাকবে না ডিউটিত আহি কিনে মানে টাইম পাছ কৰি আছোঁ, মানে বাজাৰ অলপ চলপ বেৰাই আছোঁ আমি তিনিআলি বাজাৰত না পুৰা না। আৰু বুলি চাওক কিমান ধুনীয়া ধুনীয়া ফুল আছে, বাপৰে বাপ। ঐ আজি কি বাৰ আছে? শুকুৰবাৰ। আৰু শুকুৰবাৰ দিনা তিনিআলি বাজাৰ হয় না? ক'ত যাবি? ভিতৰত যাবি? তো এতিয়া আমি মানে ঘোঁৰাবা মানে মিটাৰ লগাব আহিছিলোঁ, আৰু ঘোঁৰাৰ লগত মানে আলোচনা কৰি ল'লোঁ। আৰু ইয়াত বহুত বস্তু ধান চান কিবা কিবি ভাঙিব পাৰে। আৰু মেইন ঘোঁৰা এই যিটোৱে ঘোঁৰা, ইয়াত কি ভাঙিব পাৰে? ধান ধান চব ভাঙিব পাৰে না? ধান তেলটো বন্ধ হৈ গৈছে। তেলটো বন্ধ হৈ গৈছে না? অঁ, তেল তেল চব এক সময় চব মানে এভৰিথিং হয়, কিন্তু এতিয়া নহয়, বৰ্তমান বন্ধ কৰি দিছে না? বন্ধ মানে কি মেচিনটো বেয়া হৈ গ'ল। আচ্ছা আচ্ছা, মেচিনটো বেয়া হৈছে না? আৰু এতিয়া খুৰাৰ লগত আলোচনা কৰি দিলোঁ। আপোনালোকৰ মাজত যিমানখিনি মোৰ ভিউৱাৰ আছে, ধান চান কিবা কিবি ভাঙিব যদি লাগে খুৰাৰ দোকানত আহিব আৰু ভাঙিব পাৰিব। আৰু এতিয়া খুৰাৰ লগত যিটো মেইন কামত আহিছোঁ আমি, এইটো আলোচনা কৰি আছোঁ। আৰু এইফালে দাদাহঁতে মানে মেচিনটো বেয়া হৈছে বোলে, পূৰা ঠিক কৰি আছে। দাদা কেইদিন লাগিব আৰু মেচিনটো ঠিক কৰিবৰ কাৰণে? টাইম লাগিব না? বহুত টাইম লাগিব না? আৰু এইফালে পূৰা ধান ভাঙি আছে। আৰু এইফালে এইটো তেলৰ মেচিন হয় না দাদা এইটো? আচ্ছা আচ্ছা, তো দাদাহঁতে মানে ঠিক কৰি আছে মেচিনটো মানে বেয়া হৈছিল বোলে, আৰু এতিয়া পূৰা ঠিক কৰি আছে। আৰু 2-3 দিনৰ ভিতৰতো কমপ্লিট হৈ যাব দাদা, আৰামছে না? ঠিক আছে। অ' খুৰা কি এইটো তেল? মিঠাতেল ওলাই আছে ন? কি ধুনীয়াকৈ ওলাই আছে বে, কিমান ধুনীয়া না খুৰা? হৈ গৈছে না? হয় নেকি? বাহ,
মানে ধুনীয়াকৈ মানে মিঠা তেল ওলাই এইফালে চাওক কিমান ধুনীয়াকৈ ওলাই আজি গুড়াই মানে আৰু এইফালে হালধি গুড়া বদমাছ কি দি চাওক ডিউটি অহাৰ লগে লগে খাৱা আৰম্ভ আৰু এইফালে একজন আৰু এইফালে একজন আৰু আমি দুজনী ইফালে পুৰা বিনা তেল চাৰা মানে বিনা তেল চাৰা পৰঠা আজি খাম তো আপোনালোকক দেখুৱাই আছোঁ বিনা তেল চাৰা পৰঠা খাবি না ৰবা বিনা তেল চাৰা পৰঠা তো ফাইনেলি আহি গ'ল আমাৰ বিনা তেল চাৰা পৰঠা এইখন চাওক কিমান ধুনীয়াকৈ আনি দিলে চব্জি পৰঠা ইফালে একো নাই খালি খাই চাওক বিনা তেল চাৰা পৰঠা কিনিব লাগে বিনা তেল চাৰা পৰঠা খাইছোঁ ৰ মজা বহুত মজা লগত খাই ল'ম তাৰপিছত দি আছোঁ বেলেগ লোকেশ্যনত তই দেখা পাব বেলেগ লোকেশ্যনত আগত খাই ল'ম পেট পূজা কৰি লৈ ল'ম আগত তাৰপিছত দেখা পাব চাটনি দিয়া খাই আছে পূৰা লাগাও পূৰা লাগাও পূৰা খাই আছে তো ফাইনেলি আমি আহি পালোঁ জিমত তো দেৱৰগাঁও জিমতো ফাইনেলি আহি পালোঁ তো ভিতৰত মানে মিটাৰ লগাব লাগে ইফালে লিখা আছে আই লাভ জিম আৰু এতিয়া ভিতৰত সোমাই যাওঁ চিভিষ্টৰ চাই আহোঁ মানে মিটাৰটো চাব লাগে মানে মিটাৰটো লগাই দিব লাগে তাতে তো এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু ইফালে চাওক ফুল থুল কিবা কিবি গাড়ী দিছে ইফালে ধুনীয়াকৈ আৰু ইফালে আছে ট্ৰেছফৰ্মাৰ সেই ট্ৰেছফৰ্মাৰ ভিতৰত যিটো মিটাৰটো আছে যে সেইটো লগাব লাগে আৰু এতিয়া যাই আছোঁ অঁ কোনফালেদি আছে ৰাস্তাটো আৰু এতিয়া যাই আছোঁ ট্ৰেছফৰ্মাৰ মানে সোমাই যাই আছোঁ আমি আৰু ইফালে চাওক মোৰ পিছফালে কিমান ধুনীয়াকৈ ফুল চুল লগাই দিছে আৰু ইফালে ৰাস্তা চাওক কিমান ধুনীয়া ধুনীয়া ফুল লগাই দিছে এইফালে চাওক কিমান ধুনীয়া ধুনীয়া আৰু এইফালে চাওক আমাৰ যিটো আহি আছে ছাগলদাৰী ময়ো যদি ওচৰত হ'লোহেঁতেন তো দেৱৰগাঁও জিমত আহি কিনি ময়ো জিম ল'লোহেঁতেন বা জিমটো কৰিলোহেঁতেন আৰু এইফালে আমাৰ বছ পূৰা খুলি কিনি চাই আছে অঁ বছ আমাৰ ওচৰত হ'লে আমিও আহিলোহেঁতেন না ইয়াত জিম কৰিব এইফালে চাওক মিটাৰটো এই মিটাৰটো মানে লগাই দিব লাগে বাপৰে বাপ মজা আউট গৈয়ে নাই দেখোন আৰু এইফালে চাওক কিমান ধুনীয়া ধুনীয়া ফুল আৰু ইয়াত ফটাফট লগাই কিনি যাব লাগিব বেলেগ লোকেশ্যনত না ঐ চকা মিটাৰটো লৈ আহ যা ফটাফট লৈ আহ কি হোৱাট ইজ দিছ আৰু এতিয়া যাই আছোঁ বাহিৰত মিটাৰটো আনিব লাগিব টিকি 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 কি বাবুৱা মানে গাড়ী ল'বৰ কাৰণে মানে সি পুৰা ভিডিঅ' চাই আছে কোনটো গাড়ী ল'লে বেছি ভাল এইখন চা চা কেনেকুৱা চাই আছে কৈছে দেউচি অ' চকা তুই যদি গাড়ী ল'বি যেতিয়া গাড়ী ল'বি তেতিয়া মোক উঠাবিনে নাই উঠাম না আমি চকা দুইজনে না চকা নাই চকা আমাৰ ছাগলদাৰী আহিলে মোৰ খং উঠি যায় বিৰাট খং উঠে ছাগলদাৰীৰ ওপৰত চকা শুন যেতিয়া মই মৰিম মই মৰিলে তোৰ চকীটো ল'ব নে নল'ব ল'ম আৰু তুই যদি চকীটো ল'ম না চকা হয় না চকা আৰু ইফালে ছাগলদাৰীক দেখা পালে মোৰ ৰাগে উঠি যায় ভাল জানি দুশ্মন কৰি থাকিব মন যায় তাৰ লগত মই আৰু আপোনালোকে ভাবিব পাৰে যে আমি মানে কাজিয়া কৰি থাকি এনেকৈ ভাবিব পাৰে আৰু আমি তাৰ লগত মানে পূৰা মানে ধেমালি কৰি থাকোঁ আপোনালোকে ভাবিব পাৰে কাজিয়া কৰে নেকি তো কাজিয়া নহয় আমি মানে ধেমালি কৰি থাকোঁ আৰু ইয়াত মানে মিটাৰ লগাব লাগে ফটাফট লগাইখিনি আৰু যাব লাগিব ঘৰত ফটাফট লগাই ল'ম না বছ য়েছ বাহ খাতৰা দেখোন ঠাংকু খাৱা দেখোন খাতৰা হয় আমি চাওক না আৰু এইফালে যাৱৈছি বোলে চাওক কি কৰি আছে যাৱৈছিটা তো ফাইনেলি ঘৰত আহিলোঁ তো 6টা বজাত মানে আমাৰ ছুটি হয় তো তাৰ কাৰণে মানে আহিলোঁ ঘৰত আৰু এতিয়া বাজিলে 6:30 তো ঘৰত আহি পালোঁ ফাইনেলি তো তাৰ কাৰণে মানে বহুত কাম প্ৰেছাৰ হৈ গ'ল তো তাৰ কাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ ডাইৰেক্ট ডিউটি কৰিলোঁ ডিউটি কৰি কিনি ডাইৰেক্টলি ঘৰত আহিলোঁ আৰু আপোনালোকক মই জনাই দিলোঁ সৰু গাহৰিক মই কি দানা খুৱাব লাগে আপোনালোকক মই জনাই দিলোঁ ডিটেইলছটো A to Z আপোনালোকক জনাই দিলোঁ আৰু যদি আপোনালোকে যদি কাৰেণ্টৰ বিষয়ে যদি কিবা যদি সুধিব লগা যদি আছে তেনেহ'লে কমেণ্টত জনাই দিব তো মই কাৰেণ্টৰ বিষয়ে মই জনাব চেষ্টা কৰিম আপোনালোকৰ যদি কিবা দৰকাৰী হয় বা মাই বিজুলী এপছৰ কাৰণে কিবা প্ৰব্লেম হয় বা আপোনালোকৰ কাৰেণ্টৰ বিল যদি বেছি আহে কেনেকৈ কাৰেণ্টৰ ৰিচাৰ্জটো কেনেকৈ কৰিব লাগে সেইবিলাক যদি আপোনাৰ যদি কিবা প্ৰব্লেম থাকে বা কিবা যদি আপোনালোকৰ ডাউট থাকে তো আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰে মই কাৰেণ্টৰ বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিম গাহৰিৰ বিষয়ে যদি আপোনালোকে কিবা জানিব লগা যদি আছে তেনেহ'লে কমেণ্ট কৰি জনাব মই বনাব চেষ্টা কৰিম মই যিখিনি জানো সেই হিচাপে মই আপোনালোকক জনাব চেষ্টা কৰিম আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব তো লগ পাই আছোঁ নেক্সট টাইম আজিৰ কাৰণে বাই বাই।